নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেংমনি টিভিত সম্প্ৰচাৰিত হোৱা সকলোৰে জনপ্ৰিয় অন্তহীন ধাৰাবাহিকত অনুভূতিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আপোনালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, অনুভূতিৰ প্ৰকৃত নাম হৈছে পল্লবী দাস। তেওঁৰ জন্ম হৈছিল 1994 চনৰ 5 জানুৱাৰী তাৰিখে গোৱালপাৰাত। তেওঁৰ নিকনেম হৈছে প্ৰিয়ম। প্ৰিয়ম পল্লবীৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 6 জন। মাক দেউতাক, বায়েক আৰু ভনীয়েক এগৰাকী আৰু এজন ভায়েক আছে তেখেতৰ পৰিয়ালত। বায়েক আৰু ভনীয়েকৰ বিয়া হৈ গৈছে। দেউতাকৰ নাম হৈছে অপান চন্দ্ৰ দাস আৰু মাকৰ নাম হৈছে উত্তৰা দেৱী। প্ৰিয়ম পল্লবীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ পৰা আৰু তেওঁ সেই কলেজখনৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। প্ৰিয়ম পল্লবীৰ প্ৰফেশ্যন হৈছে এক্ট্ৰেছ আৰু মডেল। প্ৰিয়ম পল্লবীক বিবাহপাশত আবদ্ধ হৈছে কণ্ঠশিল্পী ভিগু কাশ্যপৰ সৈতে। প্ৰিয়ম পল্লবীয়ে বহুতো ভিডিঅ' ছঙত অভিনয় কৰিছে। তেওঁ নিয়ৰৰ ফুল ধাৰাবাহিকখনত অভিনয় কৰিছিল। বৰ্তমান প্ৰিয়ম পল্লবীয়ে ৰেংমনি টিভিত সম্প্ৰচাৰিত হোৱা অন্তহীন ধাৰাবাহিকখনত অনুভূতিৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকৰ বাৰু অনুভূতিৰ অভিনয় চাই কেনেকুৱা লাগে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।